বন্ধুসকল স্বাগতম জনাইছোঁ এটি সতেজ পুৱালৈ। আজি মোৰ মুম্বাই ভ্ৰমণৰ দ্বিতীয়টো পুৱা। যোৱাকালি অৱশ্যে মই বিশেষ ভিডিঅ'টো আগবঢ়াই নিদিলোঁ, কাৰণ এটা মোৰ ব্যক্তিগত সমস্যা এটা হৈছিল আৰু অলপ মূৰটো বেয়াও হৈ আছিল। গুৱাহাটী হোটেল এখনতে মোৰ আপোনাৰ হেডফোন তাৰপৰা চাৰ্জাৰ এইবোৰ চব থাকি আহিলে। যি কি নহওক, আজি মোৰ দ্বিতীয়টো পুৱা খুব ভাল লাগিছে। এতিয়া আছোঁ মই বৰ্তমান মধ্যপ্ৰদেশৰ এটা খুব ধুনীয়া জংচন, নামটো হৈছে ইটাৰছী জংচন। মই আপোনালোকৰ দৃশ্যবিলাক দেখাম। এইখন পিছফালে মোৰ ট্ৰেইনখন। সকলো ভিউৱাৰক স্বাগতম জনাইছোঁ গুৱাহাটীৰ পৰা মুম্বাইলৈকে ৰেল যাত্ৰাৰ মোৰ দ্বিতীয়টো তথা অন্তিম ভাগটোলৈ। প্ৰথম ভাগটো আপোনালোকে সকলোৱে সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈকে। এইবাৰ মধ্যপ্ৰদেশৰ পৰা মুম্বাইলৈকে এই যাত্ৰাৰ বিশেষকৈ লাষ্ট পৰ্যায়টো দেখাইছোঁ। পাহাৰীয়া ৰাস্তাৰ মাজত একা বেকা ৰাস্তাৰ মাজেৰে গৈ সেউজীয়া পৰিৱেশৰ যিটো মাদকতা, আৰু নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব আৰু আপোনালোকে এনেকৈ সহায় সহযোগ কৰি থাকিব, ভাল লাগিলে। আৰু ইয়াতে আমাৰ এটা অসমীয়া ষ্টাফে কাম কৰি আছে, ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত হয়, যিটো আমাৰ AC বগী আছে। আৰু প্ৰত্যেক মুহূৰ্ততে ৰাইজৰ সেৱা কৰিবলৈ তেওঁলোক সাজু হৈ থাকে। বিশেষকৈ অসমীয়া মানুহখিনিৰ ক্ষেত্ৰত বহুত সহায় সহযোগ কৰে। মোক লগ পাই ভাল লাগিলে। মই এজন এজনকৈ তেওঁলোকক চিনাকি কৰাই দিম। যিকোনো এটা কিবা যদি বিপদ হয়, কিবা এটা প্ৰয়োজন হয়, তেওঁলোকে আমাৰ সৈতে সহায় সহযোগ কৰে আৰু খুব বন্ধুত্বসুলভ তেওঁলোকৰ ব্যৱহাৰ। আৰু গৌৰৱ কৰিছোঁ যে অসমীয়া হিচাপে অকল এজন বা দুজন নহয়, প্ৰায় 20-25 জনীয়া এটা অসমীয়া ল'ৰাৰ দল খুব সুন্দৰভাৱে কাম কৰি আছে আৰু ৰেল যাত্ৰীসকলক সেৱা আগবঢ়াই আছে। আমাৰ ফালৰ পৰা তেওঁলোকলৈ শুভেচ্ছা থাকিল। আৰু মোৰ লগত এই ভিডিঅ'টোত আগবঢ়াই নিয়াত যাতে সহায় সহযোগ কৰে তাকে কামনা কৰিলোঁ। আৰু আপোনালোকলৈ এটা অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই কৰা নাই, আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব, যদি বেয়া লাগিছে ডিছলাইক এটা কৰি দিব, পাৰিলে অলপ শ্বেয়াৰ কৰি দিলে সুখী হ'ম। ধন্যবাদ। ভিডিঅ'টো এইডোখৰ আগবঢ়াই দিছোঁ, আপোনালোকে উপভোগ কৰক। আমাৰ যাত্ৰা অন্তিম মুহূৰ্তত আমি এতিয়া ইজ্জতপুৰী পাইছোঁহি। এডোখৰ মুম্বাই এতিয়া সোমাম। এতিয়া কম হিচাপে মুম্বাইলৈ 2-3 ঘণ্টামান ৰাস্তা আছে। এইটো আমাৰ লাষ্ট ষ্টপেজ। ইয়াৰ পিছতে আমাৰ আৰম্ভ হ'ব পাহাৰৰ একা বেকা ৰাস্তাৰ মাজেৰে যাত্ৰা, যিটো বিখ্যাত থোল ঘাট বুলি কোৱা যায়। এইটো যিহেতু এটা পাহাৰীয়া অঞ্চল, ইয়াত প্ৰায় বৰষুণ হৈয়ে থাকে। এতিয়া প্ৰায় ইয়াত কিনকিনীয়া বৰষুণ দিব আৰম্ভ হৈছে, আৰু বৰষুণৰ মাজে মাজে যাত্ৰাৰ আমেজেই বেলেগ, হয়নে? এটা সুকীয়া আমেজ আছে। তেনেহ'লে ব'লক আপোনালোকেও মোৰ লগত বৰষুণৰ আমেজ লৈ যাত্ৰা উপভোগ কৰক।
खातिर है जी रहा जाए तू कहीं भी ये सोचना कोई तेरे खातिर है जी रहा ফ্ৰেণ্ডছ, এয়া হৈছে বিখ্যাত থলঘাট। থলঘাটৰ বিষয়ে আপোনালোকে নেটত চাব পাৰে আৰু ডিস্কভাৰী চেনেলেও থলঘাটক লৈ অলৰেডি এখন ডকুমেণ্টেৰী বনাইছে, টেলিকাষ্ট হৈ গৈছে, আপোনালোকে চাব পাৰে। আৰু এইটো পশ্চিম ৰেলৱে এটা খুব চেলেঞ্জিং ৰেলপথ আছিলে। মানে ইয়াত ওখ ওখ পাহাৰে ভৰপূৰ এলেকা, প্ৰায় 12-15টামান আপোনাৰ সুৰংগ আছে, মানে ডাঙৰ ডাঙৰ সুৰংগ। আৰু বহুত মানুহৰ জীৱন ত্যাগৰ কাহিনী জড়িত হৈ আছে। থলঘাটৰ বিষয়ে আপোনালোকে যদি চাই গম পাব। খুব মনোমোহা দৃশ্য। ইমাজিন কৰক, গুৱাহাটীৰ পৰা শ্বিলঙলৈকে ৰেলপথ হৈছে আৰু তাৰ মাজেৰে আমি ৰেল যাত্ৰা কৰিছোঁ। তেজপুৰ বালিপৰা গামানি গাঁও মোৰ তাৰ আমি একেলগে লগ পাইছোঁ, ভাল লাগিছে। কালিৰ পৰা আমি একেলগে আহি আছোঁ, বহুত ভাল লাগিছে। কি কয়? মজা লাগিছে। মই বন্ধুসকলে ইয়াতে কওঁ, আপোনালোকে যদি বিশেষকৈ মুম্বাইলৈ আহিবলৈ বিচাৰে, আমাৰ এটা অসমীয়া ষ্টাফ আছে, এওঁ বুলি নহয়, তেজপুৰৰ বুলিয়ে নহয়, আৰু মই লগ পাইছিলোঁ, এইটো কি বুলি কয়, হাজো, গুৱাহাটী, বহুত মানে আমাৰ খাটি খোৱা অসমীয়া ল'ৰাই ট্ৰেইনৰ লগত জড়িত হৈ আছে। যেতিয়া সহায় সহযোগ বিচাৰে এওঁলোকৰ পাব। মই এই স্পেচিয়েলি এখন চেহেৰা মুখখন মনত ৰাখক, এইজন এতিয়া গামোচা মাৰি আছে। কিন্তু এটা কথা দেই ককি, আমি ট্ৰেইনত লগ পাওঁ, হেল্প কৰোঁ, যিটো কাম আমাৰ চাব লাগে সেইটো চাওঁ, তাৰ উপৰি আমি মানুহক হেল্প কৰোঁ, এইটো আমাৰ কৰ্তব্য হয় নাই? মই নিজে পাইছোঁ, মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। এতিয়া মোৰ বন্ধু হৈ গ'ল, নাজানো এতিয়া অলপ পিছত মই 2 ঘণ্টাৰ পিছত মুম্বাইত নামিমগৈ, আৰু চাগে লগ পাম নাপাম জীৱনত নাজানো। কিন্তু এই মুহূৰ্তটো মই আজীৱন মনত ৰাখিব বিচাৰিম, এই মুখখন মনত ৰাখিব বিচাৰিম। আৰু অসমীয়া হিচাপে যে অসমীয়াৰ প্ৰতি যিটো দায়িত্ব, আজি মই সঁচাকৈ অভিভূত। খুব ভাল লাগিলে। এজন মোৰ বন্ধু হয়, মোৰ ভাতৃ হয়, তেজপুৰৰ যুৱক, অসমীয়া যুৱক, আৰু আমি আশীৰ্বাদ কৰিছোঁ, শুভেচ্ছা দিছোঁ, তেওঁলোকে ভাল কাম কৰি যাওক। আমি ভাবোঁ যে কিছুমান কথা সদায় তল পৰি ৰয়। এনেকুৱা অসমীয়া ল'ৰাবিলাকে আমাৰ অসমীয়া সমাজখনৰ কাৰণে বহুত কাম কৰি আছে, আমি দেখিয়ে নাপাওঁ। মানে আজি মই অভিভূত। কিবা এটা ক'লে, মোক যদি কিবা এটা প্ৰব্লেম হ'ব, মই দাবী কৰিব পাৰোঁ, সেই বন্ধুজন আগবাঢ়ি আহিব। সেই কলিজাটো মই দেখিলোঁ, মানে ভাল লাগিলে। তেওঁ পিছতে আকৌ লগ হ'ম।
প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা বন্ধুসকল সুদীৰ্ঘ 55 ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰি মোৰ লক্ষ্যস্থানত উপস্থিত হৈছোঁ বৰ্তমান মায়ানগৰী মুম্বাইত ভিডিঅ'টো ইমানতে সমাপ্তি কৰিব লাগিব ইয়াৰ পিছতে এতিয়া হোটেল যাওঁ তাৰপিছত মায়ানগৰী মনোমোহা দৃশ্যবিলাক আপোনালোকক মুম্বাইখন অলপ এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম আৰু সহযোগ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ অনতিপলমে লগ পাই আছোঁ ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ ধন্যবাদ আপোনালোকে সুখত থাকক ভালকৈ থাকক তাৰ আশা কৰিছোঁ জয় আই অসম